হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰূপম লাইফ ইন ব্লগ চেনেলটোলৈ। আৰু আজি এটা নতুন ভিডিঅ' এতিয়া আকৌ আপোনালোকক ভিডিঅ' এটা লৈ আহিছোঁ। চ' ফ্ৰেণ্ডছসকল, আজি গৈ আছোঁ গুৱাহাটী আৰু কাৰ ঘৰত যাম, কাৰ লগত কথা পাতিম আপোনাক কৈ আছোঁ। তো ফাৰ্ষ্ট শুনি লওক, মই গৈ আছোঁ মানে শকুন্তলা ধাৰাবাহিক চিৰিয়েলখনৰ যিগৰাকী নেকি মায়া অৰ্থাৎ বৰষা ভট্টাচাৰ্যী বা তেখেতৰ ঘৰত গৈ আছোঁ আৰু তেখেতৰ লগত কথা পাতিম। তো ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ বোলক। তো ফ্ৰেণ্ডছসকল, ভিডিঅ' বনাব আহি ইমান কষ্ট চাওক। এইফালে গোটেই বৰষুণ দি দিলে আৰু আমি ইফালে আহি আছিলোঁ। এই মানে টাইলছৰ এটা গুদাম ঘৰ পালোঁ আৰু টাইলছৰ গোটেই টাইলছ ইয়াত আছে। তো ইয়াত অলপ ৰৈ কিনে আকৌ যাম আমি ইফালৰ দিকে। ইফালে ভাস্কৰদা আছে, ইফালৰ দিকে যায় ইফালে 2 নম্বৰ গেটত যাম। তো এইবাৰ আহি আছে ব্লগ এটা, আকৌ চাই থাকক সম্পূৰ্ণকৈ ভিডিঅ'টো। আৰু এনেকুৱা মানে বৰষুণ দিছে চাওক, আৰু জিকি বুঢ়ী মানে কেমেৰাটোৰ বাবে যোৱা নাই, কেমেৰা থাকিল যে। তো ফ্ৰেণ্ডছসকল, এতিয়া মই আহি পালোঁ বৰষা বাৰ ঘৰত মানে ৰুমত, আৰু ইফালে বৰষা ভিতৰত আছে। তো যাম আৰু বৰষাৰ লগত কথা পাতিম কেনেকুৱা। তো সকলোখিনি চাই থাকক ভিডিঅ'টোৰ জৰিয়তে। তো দৰ্জা খুলিয়ে ফাৰ্ষ্ট বাক লগ পালোঁ। আৰু বা কেনেকুৱা লাগিছে? খুব ভাল লাগিছে আজি আমাৰ ঘৰলৈ আহিছা তুমি। ফাৰ্ষ্ট টাইম লগ পাইছোঁ আজি। হয়, খুবেই ভাল লাগিছে। মই ৰৈ আছিলোঁ বৰষুণত তিতিলা বোলে। হয়, এতিয়া ঠিকে আছে, এতিয়া আহিছা ধুনীয়াকৈ চাহ একাপ খোৱা, খাই পেলাই আৰম্ভ কৰোঁ আৰু আৰম্ভ কৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। চাবা, জাষ্ট বায়ে ধুনীয়াকৈ চাহ বনাই আনি দিলে আৰু ইমান বৰষুণত জিকি জিকি আহিলোঁ। তাৰপিছত এয়া ইফালে কেমেৰা ৰেডি হৈ আছে, মানে এখন মাস্ক আৰু এয়া চাহ কি ধুনীয়াকৈ চাওক। আৰু মাস্কটো এনেও মাৰি থাকোঁ আৰু সেইটো কৈ থাকি লাভ নাই বাৰু, কিন্তু মানে হেৰিৰ কাৰণে এতিয়া আৰু ক'ত ঘৰৰ ভিতৰত মাস্ক মাৰিম। জাষ্ট বৰষুণত জিকি এইবাৰ চুলি চাওক আপোনালোকে। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, বাৰ পৰা কিছু কথা জানিম। আৰু ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ কৰিব। শব্দবোৰ আৰু অনুভৱ পাৰ্থক্যমতো এটাই, অনুভৱবোৰ সদায় তোমাকে বিচাৰি পাওঁ আৰু সেই শব্দবোৰ সদায় তোমাকে সজাই। বাৰ ৰুমটো দেখুৱাম এতিয়া আপোনালোকক। এইফালে বা আছে আৰু ভাস্কৰদা আছে, এইটো বাৰ ৰুম। আৰু ইফালে ডাইনিং, আৰু ইফালে বা আছে, বাৰ লগত কথা পাতিম জাষ্ট অকণমান। বা কি ক'ব বস্তুটো দেখুৱাই দিয়াচোন। এইফালে বাৰ আগতে চাই লওক পুতলা কিমান, কেতিয়াৰ পৰা ৰাখিছে। এই কালেকশ্যনটো মোৰ সৰুৰ পৰাই কালেকশ্যন, এতিয়া মোৰ কালেকশ্যন চলিয়ে আছে। মই এতিয়াও কেতিয়াবা ক'ৰবাত গ'লে মানে মই প্ৰথমে ছফ্টৱেৰ এটাহে লওঁ, মানে বেলেগ বস্তু লোৱাতকৈ। ছোৱালী মানুহে লিপষ্টিক লয়, কাজল লয়, কিবা লয়, মই বেলেগ নলৈ পেলাই মই ছফ্টৱেৰ আনো। তো ইয়াতে ওপৰত যিমান আছে বিচনাখনৰ ভিতৰতো সমানেই আছে, মানে থ'ব জেগা নাই যে, সেইকাৰণে ভিতৰত ভৰাই থৈ দিছোঁ। মোৰ কাপোৰ চাপোৰতকৈ বেছি ছফ্টৱেৰ বেছিকৈ পাবা আৰু কেতিয়াবা আহিবা আৰু ভালকৈ তোমালোকক দেখাম। হ'ব। আৰু বা মানে আপুনি কওক, এই শকুন্তলা যে কৰি আছে তাৰ আৰু তেনেকুৱা অভিনয় জগতত কেনেকৈ আহিছিল আপুনি? অভিনয় জগতত সৰুৰ পৰাই আছোঁ। বিধাতা কন্যাদান মই একদম সৰু থাকোঁতে কৰিছোঁ। গতিকে তেতিয়াৰ পৰা মোৰ অভিনয় জগতৰ লগত এটা মানে ৰিলেশ্যন আছে। মই সকলোৰে লগত মানে পৰিচিত, আৰু মোক মানে সকলোৱে সৰু সৰু বুলি, এতিয়াও মানে সৰু বুলিয়ে ভাবে সেইখিনি সময়ত যোনে মোক লগ পাইছে। চ' মোৰ সেনেকৈ ৰিলেশ্যন এটা আছে অভিনয় জগতৰ লগত, কিন্তু মই ফুল ফ্লেজত এনেকৈ চিৰিয়েল কৰা নাছিলোঁ। এইবাৰ প্ৰথমবাৰৰ বাবে মই কৰিছোঁ। আৰু নেক্সট প্লেনিং আপোনাৰ? নেক্সট প্লেনিং মোৰ তেনেকুৱা কিবা কিবি আহি আছে, কিন্তু যিহেতু মই আকৌ উভতি যাব লাগিব মোৰ কৰ্মক্ষেত্ৰলৈ, মই সেইকাৰণে এতিয়ালৈকে কোনো কামত মানে কমিটমেণ্ট দিয়া নাই। হয়তো শীঘ্ৰে মই এটা দুটা কিবা গানৰ কাম আহি আছে, কৰিব পাৰোঁ, কিন্তু কোনো কমিটমেণ্ট মই দিয়া নাই, কাৰণ পৰিস্থিতি অকণমান ভাল হ'লে মই উভতি যাব লাগিব। আৰু শকুন্তলাখন চোৱাৰ বাবে দৰ্শকক কি ক'ব? মই শকুন্তলাখন চোৱাৰ বাবে আৰু মোক মৰম দিয়াৰ বাবে অশেষ ধন্যবাদ সকলোকে। গালি খাই কেনেকুৱা লাগিছে? সেই গালিটোৱে, মই গালিৰ মাজত মৰম বিচাৰি লৈছোঁ। মোক মৰম কৰিছে বাবে মোক গালি দিছে, আৰু আশা কৰোঁ সকলোৱে অহা এপিছ'ডছবোৰো চাই থাকিব আৰু মোক জনাই থাকিব। মোক নহয়, আমাৰ গোটেই এণ্টায়াৰ টীমক আপোনালোকে কেনেকুৱা পালে ফিডবেকবোৰ আপোনালোকে দি থাকিব। আৰু আমি ইউটিউবৰ জৰিয়তে আপোনালোকৰ ফিডবেকবোৰ চাই থাকোঁ, কমেণ্টছবোৰ পঢ়ি থাকোঁ। মোক গালি দিছে যদিও সেই গালিখিনিও মোৰ ছাকচেছফুল হোৱা যেনেই লাগে, আৰু ইমানখিনি ধুনীয়াকৈ আমাক ফিডবেক দিয়াৰ বাবে অশেষ ধন্যবাদ। ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্টত জনাবলৈ নাপাব। আৰু বাৰ পৰা এতিয়া বিদায় ল'ম আৰু আমি যাম। বা লাষ্টত কি ক'ব?
লাষ্টত মই ক'ম সকলোলৈ ধন্যবাদটোতো মই জনামেই কাৰণ মই বাৰ বাৰ ধন্যবাদ জনাইছোঁ কাৰণ মোৰ প্ৰথম ফুল ফ্লেজত কামত মানুহে ইমানখিনি মোক মানে ছাপোৰ্ট কৰিছে বুলিয়ে ক'ব লাগিব গালি দিছে যদিও আৰু সকলোৱে সুস্থ থাকক ভালকৈ থাকক কোভিডৰ সময় আপোনালোকে যদি ভেকচিনেশ্যনছ এতিয়াও কমপ্লিট কৰা নাই মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ ভেকচিনেশ্যনছবোৰ কমপ্লিট কৰক আৰু ভালকৈ থাকক আপোনালোকে এতিয়াও আমাৰ কোভিডৰ যিটো আমাৰ পৰিস্থিতি এতিয়ালৈকে নৰ্মেল হোৱা নাই গতিকে আপোনালোকে ভালকৈ থাকক গোটেই প্ৰিকশ্যনছবোৰ লওক আৰু কুশলে থাকক হেপী থাকক থেংক ইউ বা